প্ৰণিপাত বন্ধুসকল স্বাগতম জনাইছোঁ মই অভিজিতে আপোনালোকৰ চেনেল চিনাকি অসমলৈ আজি আমাৰ দ্বিতীয়টো ব্লগ সেয়েহে আজি আমি আমাৰ আজি ভিডিঅ'টো স্পেচিয়েল হ'ব গৈ আছে কাৰণ আজি আমি যাম আমাৰ অসম নায়ক অসম জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম অৰ্থাৎ সমাধিস্থলীলৈ আৰু জনাবলৈ চেষ্টা কৰিম বহুতো লাচিতৰ বিষয়ে নজনা তথ্য হয়তো আপোনালোকে জানে কিন্তু বহুতে নাজানে গতিকে মই জনাম আৰু লগতে দেখুৱাম লাচিত ভৱনত আহোম ৰজা দিনা বহুতো সামগ্ৰী যি আজিও সংৰক্ষণ কৰা হৈছে লাচিতৰ সেই স্মৃতিসমূহ আৰু আজি আমাৰ লগত থাকিব আপোনালোকে পৰিচিত আগৰ ভিডিঅ' দেখিছে মনোজ বৰা এওঁ যাব আজি মোৰ লগত আৰু এজন যাব সুভাজিত হাজৰিকা তেওঁ আহি আছে গতিকে সেইসমূহ বস্তু চাবলৈ হ'লে আৰু লাচিতৰ বিষয়ে জানিবলৈ হ'লে আহক আমাৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰিছোঁ আজি আমাৰ যাত্ৰা লাচিত মৈদামলৈ এণ্ড ওৱান মোৰ থিং যদি আপুনি আমাৰ চেনেলত নতুন তেন্তে আমাৰ উদ্দেশ্যৰ লগত আপোনাক অৱগত কৰাওঁ যে অসমত থাকিও অসমৰ কিছুমান ঠাই আমাৰ বাবে অচিনাকি গতিকে সেইসমূহ অচিনাকি ঠাইৰ লগত অৱগত কৰোৱাটোৱেই আমাৰ উদ্দেশ্য সেয়েহে আপোনালোকক আহ্বান জনাইছোঁ আমাৰ এই যাত্ৰাত সহপাঠী হ'বলৈ চ' প্লিজ ছাবস্ক্ৰাইব অচিনাকি অসম এণ্ড প্ৰেছ দ্য বেল আইকন টু গেট নটিফাইড এণ্ড অলছ' লাইক কমেণ্ট শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব বুলি আশাবাদী আজি আমি সেইজন লাচিতৰ বিষয়ে জানিবলৈ গৈছোঁ যি নৰিয়া দেহাৰে শৰাইঘাটৰ ৰণ জিনিছিল লাচিত যাৰ নামতে এক প্ৰচণ্ড শক্তি সেইজন একমাত্ৰ জাতীয় নায়ক যি মোগলৰ বিৰুদ্ধাচৰণ কৰি ভাৰতবৰ্ষৰ একমাত্ৰ শক্তি মোগলৰ হাতৰ পৰা অসম ৰক্ষা কৰিছিল ক'লে এইখিনিতে কওঁ যে অসম বুৰঞ্জীৰ বিভিন্ন পৃষ্ঠাত বিভিন্নজন লাচিতৰ উল্লেখ আছে যদিও অসম নায়ক সেইজনেই যিজনে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি চ' ফাইনেলি আমি আহি উপস্থিত হ'লোহি আমাৰ গন্তব্যস্থানত য'ত উপস্থিত আছে অসম নায়ক লাচিত বৰফুকনৰ মৈদাম অৰ্থাৎ সমাধিস্থলী আৰু লগতে দেখুৱাম আৰু জনাবলৈ চেষ্টা কৰিম ক'ত কেনেদৰে সংৰক্ষণ কৰা হৈছে সেই আহোম ৰজাদিনীয়া সামগ্ৰীসমূহ কিন্তু তাৰ আগতে চাওঁ হওক এয়াই হৈছে সেই বীৰ লাচিতৰ মৈদাম এয়া কেৱল লাচিতৰ সমাধি নহয় সমাধি হৈছে ইয়াত দেশপ্ৰেম নিস্বাৰ্থ সেৱা দুৰ্বাৰ সাহস সেই বিদ্ৰোহী কণ্ঠৰ মচাই সিং কালুৰ অৰ্থাৎ মোমাই তামুলীৰ দ্বিতীয় পত্নী কুন্তি মৰাণৰ গৰ্ভত 1622 চনৰ পবিত্ৰ ভাদ মাহৰ পূৰ্ণিমা তিথিত চেংলুংমুঙীয়া লাচিতে জন্ম লাভ কৰিছিল স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত লাচিতক প্ৰধান সেনাপতি হিচাপে নিযুক্ত কৰিছিল যিহেতু লাচিত সকলো যুদ্ধকলাত নিপুণ আছিল সেয়ে স্বৰ্গদেউ মোহিত হৈ এখন সোণৰ হেংদাং ভেট হিচাপে প্ৰদান কৰিছিল লগতে আছে চেংলুংমুঙীয়াৰ লাচিত অৰ্থাৎ লাচিতৰ প্ৰতিমূৰ্তি গতিকে দেখুৱাই আছোঁ লাচিত বৰফুকন যি নিজৰ দেশৰ কাৰণে মমায়েকৰ শিৰচ্ছেদ কৰিছিল যি নিজৰ প্ৰাণতকৈও অধিক ভাল পাইছিল নিজৰ মাতৃভূমিক যাৰ পৰাক্ৰম আৰু অদ্ভুত বাহুবল দেখি ৰাম সিং অৰ্থাৎ মোগলৰ সেনাপতিয়ে লাচিতৰ সন্মুখত আঁঠুলৈ ক'লে জীৱনত প্ৰথমবাৰ এনে এক মহান যোদ্ধা দেখিছোঁ জয় জয় আহোম সাম্ৰাজ্য জয় লাচিত বৰফুকন আমি এতিয়া আপোনালোকৰ অৱগত কৰাব লৈছিলোঁ কিছুমান লাচিতৰ দিনৰ সামগ্ৰীৰ কথা জুন গগৈ দাদাই এজন ইয়াৰে হয় আৰু এখেতৰ হাততেই এই ভ্ৰমণটোৰ চাবিকাঠি থাকে গতিকে এখেতে আমাক আজি দেখুৱাব আৰু বুজাই দিব ক'ত কেনেকৈ আছে সামগ্ৰীবিলাক গতিকে চাওঁ বে দাদা দেখাই দিওঁ নমস্কাৰ এইটো মটং আহোমৰ দিনত ইয়াতে খাদ্য প্ৰস্তুত কৰিছিলে আৰু ইয়াতে ৰাখিছিলে মানে
দেখিবলৈ পাইছে এইটোৱে হৈছে মটং যি ৰজাঘৰীয়াত খাদ্য প্ৰস্তুত কৰা হৈছিল আৰু লগতে ইয়াত ৰখা হৈছিল সৰহীয়া মানুহৰ বাবে গতিকে যথেষ্ট ডাঙৰ আৰু লগতে আছে পুথিসমূহ আহোম ৰজাদিনীয়া কিছুমান পুথি আছে ইয়াত ৰখা হৈছে ধুনীয়াকৈ আৰু এয়া হৈছে ছালপিৰা য'ত কইনা তুলনি বিয়া হ'লে উঠাই পেলাই গা ধুৱাই বুলি কৈছে জনোৱা মতে লগতে আছে ইয়াত মুদ্ৰা পইচাৰ যি মুদ্ৰা ব্যৱহাৰ হৈছিল সেইসমূহে সুন্দৰভাৱে দেখুৱাই পোৱা আছে আৰু স্পেচিয়েলি এযোৰ সেই পাটৰ সাজ যি ৰজাঘৰীয়া কুমাৰীসকলে পিন্ধিবলৈ ব্যৱহাৰ কৰিছিল বৰ সুন্দৰভাৱে ৰখা হৈছে পুৰণি পাটৰ সাজ আৰু লগতে আছে দোলা যি কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু এফালে আছে মেঘধাৰী বহিবলৈ যি ব্যৱহাৰ কৰা হৈছিল সেইখন ধাৰীখন আছে আজি ৰজাদিনীয়া আৰু লগতে আছে বানবেৰা যাৰ ওপৰত কাঁহি থৈ পেলাই খায় আৰু এইটো হৈছে টেকেলি বহুত পুৰণি টেকেলি ইয়াত কোৱা মতে চ' এইসমূহে হৈছে সেইসমূহ সামগ্ৰী আহোম ৰজাদিনীয়া যি আজি লাচিত ভৱনত সুন্দৰভাৱে সংৰক্ষণ কৰা হৈছে যিমান সম্ভৱ আৰু আমি আজি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে আমি আজি ভাগ্যৱান যে চাবলৈ পাইছোঁ এইসমূহ বস্তু ইমান সুন্দৰভাৱে ৰাখিলে কাৰণে আৰু সুখী হৈছোঁ লগতে আপোনালোকক দেখুৱাবলৈ পায় গতিকে এনেদৰেই নজনা কথা নেদেখা বস্তু আপোনালোকক দেখুৱাই যোৱাই আমাৰ উদ্দেশ্য সেয়েহে আমি আমাৰ কৰ্ম কৰি গৈছোঁ আৰু যিমান সম্ভৱ দেখুৱাইছোঁ আৰু এইখনেই হৈছে সেই এখন হেংদাং ৰজাদিনীয়া হেংদাং বুলি কৈছে ৰজাই ব্যৱহাৰ কৰা কোন ৰজা সঠিকভাৱে নাজানো তাৰ বাবে ক্ষমা প্ৰাৰ্থী কিন্তু এয়া ৰজাই ব্যৱহাৰ কৰা হেংদাং বুলি ক'লে আমি আৰু ইয়ালৈ অহাৰ পাছত ইয়াৰ বস্তুসমূহ দেখাৰ পিছত সঁচাকৈ পুৰণি দিনলৈ ঘূৰি যোৱা লিখা লাগে এনেকুৱা অনুভৱ হয় যেন তেওঁলোকে ব্যৱহাৰ কৰিছিল আজি আমি ইয়াত চাবলৈ পাইছোঁ চ' সঁচাই ভাল লাগে আৰু এইটো হৈছে যুদ্ধ কৰাৰ সময়ত মাথাত পিন্ধা বুলি হেলমেট টাইপৰ এইটো তেওঁলোকে জনোৱা মতে কৈছে যে যুদ্ধত পিন্ধি যোৱা মত পিন্ধি যায় আৰু ইয়াত লগতে এটা আছে মহৰ শিং এইটো অৰিজিনেল মহৰ শিং বুলি তেওঁলোকে দাবী কৰিছে অৰিজিনেলে হয় যে আমি দেখিলোঁ আৰু এইসমূহ বস্তু হৈছে ৰজা ঘৰত সজোৱা বস্তু ৰজাদিনীয়া যি ঘৰত সজাবলৈ ব্যৱহাৰ কৰিছিল সেইসমূহ বস্তু ইয়াত অতি সুন্দৰভাৱে ৰখা হৈছে শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিতৰ বয়স আছিল 51 বছৰ সেই যুদ্ধৰ কিছু বছৰ পাছতেই এক নৰিয়াত ভুগি লাচিতৰ মৃত্যু হয় আৰু তাৰ পাছতেই সমাধি দিয়া হয় এই স্থানত প্ৰণিপাত বন্ধুসকল তো আমি আমাৰ ভিডিঅ' সমাপ্ত কৰিবলৈ লৈছোঁ যথাসম্ভৱ দেখুৱাবলৈ চেষ্টা কৰিলোঁ লাচিত বৰফুকনৰ লগত বিজড়িত বহুতো স্মৃতি নাজানিবলগীয়া বহুতো কথা জানিবলগীয়াটো সকলোবোৰে জানেই আৰু বহুত আছে আগৰ ভিডিঅ'লৈ আৰু আমি কাৰ বিষয়ে জানিব পাৰোঁ কিমান জানিব পাৰোঁ চেষ্টা কৰিম অভিজিতে মই ঘূৰিয়ে ফুৰিম আৰম্ভ কৰিছোঁ তেনেকৈ তো আশা কৰোঁ আগলৈ আপোনালোক এনেদৰে লগত থাকিব ধন্যবাদ যদি আপোনালোকে ভিডিঅ'টো ইমানটোলৈকে চাইছে গতিকে নিশ্চয় ভাল পাইছে গতিকে লাইক কমেণ্ট শ্বেয়াৰ অৱশ্যেই কৰিব শ্বেয়াৰটো কৰিব আৰু আশা কৰিছোঁ যিসকল নতুন ভিউৱাৰ্ছ সেইসকললৈ কৈছোঁ অনুৰোধ জনাইছোঁ যে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আমি এই যাত্ৰাত কেতিয়াও সফল হোৱাৰ আমি কোনো আশা দেখা নাই কাৰণ আপোনালোকে আশীৰ্বাদ কৰিলেহে আমি আগবাঢ়ি যাব পাৰিম আপোনালোকৰ সহায় সহযোগিতা একমাত্ৰ এটাই যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগে চেনেলটো আৰু লাইক শ্বেয়াৰ কৰিব যাতে সকলোলৈকে এই নলেজটো যাওক লাচিতৰ বিষয়ে বহুতে জানে কিন্তু কিছুমান নজনা তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আৰু এনেকৈ পাছলৈ আমি ভিডিঅ'বিলাক এনেকৈ দি থাকিম অসমৰ বিভিন্ন জেগালৈ যাম এয়া আপোনালোকক কথা দিছোঁ অসমেই নহয় অসমৰ বাহিৰলৈও যদি সম্ভৱ আমি নিশ্চয় যাম আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকৰ পৰা সহায় সহযোগিতা সদায় কামনা কৰিছোঁ এয়াই কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ